সকলো নাৰীক মই নমস্কাৰ যাচিছোঁ আৰু আজি নাৰী দিৱস তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী হৈ সকলো তৃণমূল প্ৰেমিক মহিলাসকলক নাৰীসকলক মই নাৰী দিৱসৰ উপলক্ষে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি নাৰী দিৱসৰ দিনত সকলো অসমবাসী বা আজি গোটেই বিশ্বৰ নাৰীসকলক মই অৱগত কৰাব বিচাৰিছোঁ, যিহেতু এতিয়া নাৰীকে বহুত সময়ত আমি দেখা পাওঁ নাৰীক মানে প্ৰয়োজন হিচাপতে ব্যৱহাৰ হয়, প্ৰিয়জন হিচাপত নহয়। কিন্তু আজি এইটোকে মই নিউজ চেনেলৰ তৰফৰ পৰা সকলোকে নাৰীক মই অৱগত কৰাইছোঁ, আমাৰ যিটো মহিলাৰ যিটো কৰ্তব্য বা যিটো দায়িত্ব সেই হিচাপত যাতে আমি চলিব পাৰোঁ, সকলো কাম কাজৰ ক্ষেত্ৰতে হওক আৰু সকলো সময়তে যাতে আমাক চৰকাৰে হওক বা নিজৰ পৰিয়ালৰ স্বামীয়ে হওক বা যি ৰাজহুৱা হওক আমাক যাতে প্ৰয়োজন হিচাপত যাতে আমাক মহিলাবিলাক নাৰীবিলাকে ব্যৱহাৰ নকৰে। আমি এটাই ক'ব খোজোঁ যাতে আমাৰ যিটো মহিলাৰ যিটো অধিকাৰী আছে, পাৱাৰফুল আছে, ৰাইট আছে, সেই হিচাপত যাতে মহিলাবিলাক প্ৰিয়জন হিচাপত যাতে ব্যৱহাৰ কৰাটো হয়, প্ৰয়োজন হিচাপত যাতে নহয়। আৰু সেই হিচাপত যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে আমাক নাৰীৰ যিটো আশা সেইটো সফল হ'ব বুলি আমি আশা কৰোঁ। আজি যেনেকা নাৰী দিৱসৰ মই তৃণমূল সভানেত্ৰী হিচাপত মই এটাই অৱগত কৰাব বিচাৰিছোঁ, যিহেতু নাৰী দিৱসত যিটো মহিলাৰ যিটো পাৱাৰফুল থাকিব লাগে সেই হিচাপতে আমাৰ শিক্ষা দীক্ষাতে হওক, সকলো কাম কাজতে হওক, সকলো আমাৰ এমপ্লয়মেণ্টতে হওক, যাতে সকলোক মই নাৰীকে মই সজাগতা কৰিব বিচাৰিছোঁ যাতে মহিলা যিকোনো ক্ষেত্ৰতে যাতে পিছ পৰি নাথাকে। পিছ পৰি থাকিলে কাৰণ বহুত ক্ষেত্ৰতে আমি দেখা পোৱা যায় মহিলাবিলাকৰ বহুত কেতিয়াবা ক্ষতিও হৈ আছে আৰু এই ক্ষতিৰ সময়ত যাতে বহুতখিনি মানুহক আমাক সহায়ো নকৰা হৈছে। এতিয়া সেইকাৰণে এতিয়া নিজকে ছেল্ফ ছাপৰ্ট, নিজৰ এটা পাৱাৰটো নিজৰ হাতত ৰাখিব লাগিব। সকলো ক্ষেত্ৰতে চাকৰি বাকৰিতে হওক, লেখা পঢ়াতে হওক, পৰিয়াল সংসাৰো চলাওঁতে হওক আৰু চৰকাৰৰ পৰা যিটো সুবিধাসমূহ পাব লাগিব যাতে মহিলা কোনো পধ্যে যাতে বঞ্চিত নাথাকে। আৰু সকলোলৈ চৰকাৰক মই এতিয়া অৱগত কৰাব বিচাৰিছোঁ যাতে কোনো পধ্যে মহিলাক বঞ্চিত কৰা নহ'ব। আজি মই তৃণমূল কংগ্ৰেছৰ পৰা মই অৱগত কৰাইছোঁ সকলো ৰাজলৈ।